your Newar bhai and welcome back my YouTube channel Newar Vlog. আৰু বহুত দিনৰ মূৰত মানে আজিকালি মানে কি হ'ল মানে একদম বেলেগ আৰু কিবা কিবি দেই আৰু গম পাইছে এইকেইদিন যেনেকুৱা ধুমুহা বতাহ দি আছে আৰু নিউজৰো আহিছে যেনে মানে এলাৰ্ট কৰি দিছে মানে ধুমুহা বতাহৰ কাৰণে আৰু যেহেতু এতিয়া মৰ্ণিঙত এতিয়া বাজি গ'ল কেইটা মৰ্ণিঙত বাজি গ'ল 5টা বজাত মই এতিয়া উঠি কিনে অলপ মৰ্ণিং ৱাক কৰিব আহিলোঁ ৰাস্তাত এই ৰাস্তাটোত মই এতিয়া মানে অকলে গৈ আছোঁ মৰ্ণিং ৱাক কৰিব অলপ কাপোৰ গৰম কৰিবলৈ যিহেতু মানে কৰি চাব পাৰে গোটেই ৰাতি বৰষুণ দি আছিলে তথাপিও মানে আজি মানে বৰষুণ মানে একদম ৰাতিপুৱালৈকে বৰষুণ দিব কিন্তু এতিয়া মানে অলপ ঠাণ্ডা আছে আৰু ৰাতি পূৰা বৰষুণ দি আছিলে সেইকাৰণে অলপ মানে মৰ্ণিং কৰিব ওলালোঁ যিহেতু ৰুমত থাকি কিনে বেছি খাই কিনে আৰু গাটো অলপ বুঢ়া হৈ গৈছে অলপ মানে গাধা হৈ গৈছে মানে একদম কাম চাম এলেহুৱা হৈ গৈছে সেইকাৰণে অলপ মানুহটো অলপ মানে ষ্ট্ৰং কৰিলে মানে অলপ কষ্ট ফ্ৰীকৈ হ'ব লাগিব সেইকাৰণে ৱৰ্ক কৰিব মৰ্ণিং ৱৰ্ক কৰিব আহিছোঁ জোতা চোতা লগাই কিনে মানে একদম ফালি দিম আজি আৰু ব'লকচোন মই অলপ ৰানিং মানে অলপ মৰ্ণিং ৱৰ্ক কৰিলোঁ তাৰপিছত আকৌ আহিছোঁ ভিডিঅ'টো চাই থাকিব এণ্ড লৈকে ভাল পাব Let's start your video. আৰু মানে এইকেইদিন বতৰ একেবাৰে বেয়া হৈ আছে আৰু আমাৰ ইয়াত বৰষুণো মানে বতৰত মানে ইমানে বেয়া হৈ কলেজ যাবলৈ মানে ওপৰৰ পৰা পানী একদম পূৰা পৰি আহে সকলো এনেকুৱা অৱস্থা হৈ যায় আমাৰ কলেজত আৰু যিহেতু আজি বতৰটো বেয়া মানে একদম পূৰা বতৰটো চাব পাৰে ডাৱৰীয়া হৈ আছে পূৰা আজি বেলি ওলোৱা আশাটো কমেই আছে তথাপিও নোলালে ভালেই কাৰণ গৰমত যেনেকুৱা 39-40লৈকে টেম্পাৰেচাৰ পাই যায় মানে ডিগ্ৰী চেলচিয়াছলৈকে আমাৰ ইয়াত পাই যায় পৰিমাণটো ইমানলৈকে মানে গৰম হয় আমাৰ এইফালে বাৰু আমাৰ যিটো আপাৰ আছামৰ আমাৰ যিটো চাইড আমাৰ ইমান গৰম নাই ইয়াত কিন্তু বহুত গৰম হয় এইকেইদিন মানে বহুত গৰম হৈছিলে ভালেমান 3-4 দিন হৈছে এতিয়া পূৰা মানে ডাৱৰীয়া বতৰ মানে একদম মানে পানী চানী অলপ আহি গৈছে ভালে আছিলে শুবলৈ ভাল লাগিছে আৰু কেইজন মানে কৈ আছিলে মোক কেইজনমানে বহুত মানে কৈছে যে তইতো বোলে ইউটিউবাৰ হৈ গ'লি পূৰা ভিডিঅ' আপলোড দিওঁ ন' ব্ৰ' মই এতিয়ালৈকে ইউটিউবাৰ হোৱা নাই আৰু এইকাৰণে কৈছোঁ কাৰণ এই বিষয়ে অলপ পাছতকৈ জনাম আপোনালোকক আৰু ডিপুদা আৰু বিকাশ দাৰ লগত মোৰ লগত কম্পিটিশ্যন নকৰিব কাৰণ সিহঁতি হৈ গ'লে এতিয়া পূৰা সিহঁতক ইউটিউবাৰ এটা বুলি নাম এটা দিব পাৰি কাৰণ মানে সিহঁতে এটা ছাকচেছফুল ইউটিউবাৰ হৈ গ'ল এতিয়া হা আৰু মই হৈছোঁ কালি পৰহি এতিয়া বাচ্চা হৈ আছোঁ এতিয়া আৰু এতিয়ালৈকে মই মানে সেইকাৰণে মই এতিয়া মোৰ নিজকে ইউটিউবাৰ বুলি এতিয়া ভাবোঁ আৰু তেতিয়া ছাকচেছফুল এটা কিবা এটা মানে ছাকচেছফুল এটা ইউটিউবাৰ হ'ম এই মোৰ নিজৰ মুখৰ পৰা শুনিছে যে মই এটা নিজে ক'ম মই এটা ছাকচেছফুল ইউটিউবাৰ হ'ব পাৰিলোঁ কেতিয়া হ'ব নাজানো লেকিন হ'ব পাৰিলোঁ বুলি এদিন এই মুখৰ পৰা শুনিব আপোনালোকে চিন্তা কৰিব নাই আপোনালোকে চাই থাকক ভিডিঅ'টো আৰু আপোনাৰ ফুল এণ্ড ছাপোৰ্ট লাগিব মোক আপোনাৰ ফুল এণ্ড ছাপোৰ্ট লাগিব যাতে কিবা এটা ভাল আপোনাৰ কাৰণে ভিডিঅ' বনাবলৈ চেষ্টা কৰি আছোঁ মই সেনেকুৱা কুকুৰ যে ৰানিং কৰাৰ সময় তেনেকুৱা কুকুৰ দেখিলে পিছফালে জোৰ ভৰি আহে না সেনেকৈ কৰিব কি লাগে এটা পাথৰ ল'ব লাগে পাথৰ নাই পোৱা পাথৰ ল'ব লাগে সেনেকৈ মাৰিব লাগিব চালা ভৰি পিছফালে কামুৰিবলৈ আহিব A few moments later. So guys, জাষ্ট আহি পাইছোঁ আৰু এতিয়া আহি কিনে মোবাইলটো খুলিলোঁ দেই প্ৰথমতে ঠাণ্ডা লাগিছিল আকৌ এতিয়া পূৰা গৰম লাগি গৈছে অৱস্থা ভালে এক্সাৰচাইজ কেইটামান কৰিলোঁ স্মাৰ্ট সেইকাৰণে নিজৰ ইচ্ছাবোৰ লগাই লৈছোঁ পোচাপ মাৰি ল'ম কাউণ্ট কৰিবচোন কেইবাৰ মাৰোঁ 1, 2, 3, 4, 5, 6, 7, 8, 9,
10, 11, 12, 13, 14, 15, 16, 17, 18, 19, 20, 21, 22, 23, 24, 25, 26, 27, 28, 29, 30. Apa lo kami tu bayar lo? Itu muka nih. Mau makan nih. Sorry. Itu muka nih. Bos. वाह क्या सीन है वाह क्या सीन है Finally guys, believe like all. So guys, my exercise खत्म हो गया मैं गया रूम में रहते. So thank you.